আজি নতুন এটা ব্লগৰ সৈতে পুনৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বহুদিন ভিডিঅ' দিয়া হোৱাই নাই, লং ভিডিঅ' বাৰু। বাকী যি কি নহওক আপোনালোকৰ ফালে চাগে এইকেইদিন নেৰানেপেৰা বৰষুণ দিয়ে আছে, আমাৰ ফালে যে কণ্টিনিউছলি দিয়ে আছে। দেখিছেনে ওলাই পিনে ৰখি আছোঁ। ৰাতিপুৱাই ওলালোঁ যাম বুলি দেওবৰীয়া বজাৰলৈ, কিন্তু যাব পৰাই নাই। কাপোৰখিনি ধুই লোৱা হ'ল। কাপোৰখিনি বহুত দিনৰ কাপোৰখিনি গোট খাই আছিলে, কাপোৰখিনি ধুই মেলি এইখিনি মেলি থৈ আহিছে। শুকালে নাই উপায় মেলি থৈছোঁ আৰু উপায় নাই কৰিবনো, কাপোৰখিনি কিমানো এতিয়া ওলাই মেলিটো অথনিয়ে ৰেডি হ'লোঁ। এতিয়া যাওঁ গৈ আহোঁ দেওবৰীয়া বজাৰলৈ, আপোনালোককো দেখুৱাম কি বজাৰ কৰোঁ কি নাই। বাকী ব'লক এতিয়া। এয়া বজাৰলৈ বুলি ওলালোঁ, বজাৰলৈ যাওঁ ব'লা ব'লা। এয়া আমি আহি বজাৰ পালোহি, দেওবৰীয়া বজাৰ। বজাৰলৈ আহি দেখোঁ যে আমো ওলাইছে, সেইকাৰণে ভাবিলোঁ আম দুটামানো কিনি লওঁ। देख लेना होगी ये कोई खराब नहीं वो देगा। मीठा है ने আমকেইটা লৈ ল'লোঁ। আমকেইটা লৈ পেলাই ভাবিলোঁ নাই বজাৰখনলৈ অকণ আগলৈ গৈ আহোঁচোন বোলো, কি ওলাইছে চাই আহোঁ। আৰু আপোনালোকে দেখিবলৈ পাইছে বহুত দীঘলীয়া বজাৰ, ইফালেও বহিছে ইফালেও ৰাস্তাটো বহিছে, বিভিন্ন ধৰণৰ শাক পাচলি। তাৰপিছত দেখিলোঁ গাহৰি মাংস কাটি আছে, বোলো গাহৰি মাংসকে অকণমান লৈ যাওঁ আজি। যিহেতু মই বজাৰৰ পৰা আম কিনি আনিছিলোঁ, ভাবিলোঁ এতিয়া আমকেইটা প্ৰথমে কাটি পেলাই খাই লওঁ। মই যিহেতু আম খাই ভাল পাওঁ, বোলো লৰালৰিকৈ আমটো ধুই পেলাই কাটি লৈছোঁ। প্ৰথমতে আম কটাতহে লাগিছোঁ। আমটো কাটি পেলাই আমাৰ মহাশয়ক প্ৰথমতে দিলোঁ খাবলৈ। এইটো আমটো লোৱা, আম কাটিলোঁ নহয়, খোৱা। থেংক ইউ। খাই বোলে টেষ্টটো কেনেকুৱা আছে কোৱা। মিঠানে? মজা। মিঠা আছে দেই, মই এনেও পিছে আম ভালেই পাওঁ। আম প্ৰথমতে গাহৰি মাংসখিনি ধুই পেলাই কেৰাহীত অকণমান সময় বইল কৰি লৈছোঁ। বইল মাংসখিনি প্ৰথমতে কুকাৰত তেল নিদিয়াকৈ অলপ সময় ফ্ৰাই কৰি লৈছোঁ। তাৰপিছতে কাটি থোৱা বিলাহীটো এড কৰিছোঁ। তাৰপিছতে এড কৰিছোঁ আদা নহৰু পেষ্টটো। আদা নহৰু পেষ্টটো দিবই লাগিব নহয় জানো, তেতিয়াহে মাংসৰ টেষ্টটো ওলায়। আজি বইল গাহৰিত মেইন বস্তুটো ওলাই আহিছোঁ। এতিয়া দিছোঁ আমি গাজ। এতিয়া সোৱাদমতে পানী দি পেলাই এতিয়া হুইচেল মাৰিবলৈ এৰি দিম। পিছে মই 3টা হুইচেল মৰাৰ পিছত দেখিলোঁ যে পানী অকণমান আছে, সেইকাৰণে বোলো আকৌ অকণমান উতলাই দিছোঁ। মই টেষ্ট কৰি চাই এতিয়া কেনেকুৱা আছে। ধুনীয়া হৈছে দেই, আপোনালোকে ট্ৰাই কৰি চাব এবাৰ। এয়া বইল গাহৰি ৰেডি হৈ গ'ল গাজ টেঙাৰ লগত। আপোনালোকে খাই চাবচোন, সঁচাই বহুত টেষ্টি আছিল দেই।